বাহ কি ধুনীয়া ছোৱালীচোন। তুমি মই থাকোঁতে বেলেগ ছোৱালী চাই আছা যে? কিয় বেলেগ ছোৱালী নাচাম নেকি? নিজকে চাই আহিবা এবাৰ আইনাত গৈ। তুমি মানে মোক ভাল নোপোৱা? ভাল আৰু তোমাক? তেতিয়াহ'লে মোৰ লগত কিয় আছা? বাধ্যত পৰি তোমাৰ লগত থাকিব লগা হৈছে, আজিৰ পৰা আৰু নহয়। তোমাৰ নিচিনা গাঁৱলীয়া ছোৱালীৰ লগত মই আৰু নোৱাৰোঁ থাকিবৰ কাৰণে, আজিৰ পৰা ব্ৰেকআপ। আরে রোহি কি হয়েছে তোমার? সি মোক ব্ৰেকআপ দিলে। কিয়? আমি আহি আছিলোঁ, এজনী ছোৱালী আহিলে। তুমি মানে সেই ল'ৰাৰ কাৰণে ইমান কান্দি আছা যোনে তোমাক ইমান কথা শুনাই তোমাক ব্ৰেকআপ কৰি গ'লে। দীপ এই ছোৱালীটো ভাল লাগিছে। বল পতালিবি বলবে। আজি পটামে যো। শুনাচোন তোমাক ভাল লাগিছে? তুমি? অঁ মই। তুমি ছোৱালীক ভাল নোপোৱা, ছোৱালীৰ ফেচ চাইহে ভাল পোৱা। দিয়া হ'ব চৰি যি ভুল হৈছে আৰু আকৌ ৰিলেশ্যনশ্বিপত আহি যাওঁ দিয়া। তোমাৰ লগত আৰু ৰিলেশ্যন? এ যা ষ্টাৰ্ট কৰিছো মই। ব্ৰেকআপ আৰু তোমাৰ নিচিনা গাঁৱলীয়া ছোৱালী মনে নাই। কাট বঢ়িয়া ইয়াতে ৰখিছা ঠিক আছে। যা ৰেডি। নহয় এইটো নহয়, তুমি 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 নকবা। তুমি ছোৱালীক ভাল নোপোৱা, তুমি ছোৱালীৰ চেহেৰাক ভাল পোৱা। চেহেৰা